আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিছোঁ। দেখিছোঁ যে ছ'চিয়েল মিডিয়াত এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ হৈ আছে, বাক বিতণ্ডাৰো এটা পৰিৱেশ সৃষ্টি হৈছে। সেয়েহে মই আপোনালোকৰ মাধ্যমেৰে সকলোকে এটা অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ। সেইদিনাখন লোৱা সিদ্ধান্তটো আমাৰ খেলৰ নিজস্ব সিদ্ধান্ত আছিল। খেলৰ মানুহখিনি এটা সিদ্ধান্ত লৈছিলে, এইটো কোনো ব্যাপক সিদ্ধান্ত নাছিলে। গতিকে আমি কৰা ভুলৰ কাৰণে ইতিমধ্যে আমি ভুল স্বীকাৰ কৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ। আৰু মই সকলোকে মানে সমূহ ৰাইজক, অসমবাসী ৰাইজক এই বিষয়টো যাতে আৰু আগবঢ়াই লৈ নাযায়, তাৰ কাৰণে মই কাটৰ অনুৰোধ জনাইছোঁ। আৰু এই বিষয়টোৰ কাৰণে যাতে কোনো জাতিক টাৰ্গেট কৰি নলয়, কাৰণ এইটো কোনো জাতিগত বিষয়েই নহয়। আমি এটা খেল ব্যৱস্থা সকলোৰে আছে, সকলোৱে জানে অসমৰ প্ৰতিখন গাঁৱতে খেল ব্যৱস্থা আছে আৰু প্ৰতিখন খেলৰে এটা নিশ্চয় ব্যৱস্থা থাকে। সেই ব্যৱস্থা আমাৰো এটা ব্যৱস্থা, সেই ব্যৱস্থা আমি মানি চলিছিলোঁ। আমাৰ ভুল হৈ গ'ল, আমি ক্ষমা খুজিলোঁ। গতিকে এই বিষয়টো যাতে কোনেও নালাগে, মই কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। এই গোটেই বস্তুটো যাতে ইমানতে সমাপ্ত হয় আৰু আমাৰ গোটেই ৰাইজেও এইটোৱে বিচাৰিছে, এই বিষয়টো যাতে ইমানতে সমাপ্ত। আমাৰ এই কাৰণত যাতে আমি অসমীয়া সমাজখন লজ্জিত কোনো কাৰণত হ'ব নালাগে।